আমি আৰু 25,000 চাকৰি আমি উলিয়াই দিম। আইসকলৰ বাবেও এটা ভাল আঁচনিৰ বিষয়ে বুজাই দিম, ল'ৰাবিলাকৰ কাৰণেও এটা ভাল আঁচনিৰ বিষয়ে বুজাই দিম। ঠিক আছে, হ'ব। এতিয়া মই দুটা আইসকলৰ কাৰণে আৰু যুৱকসকলৰ কাৰণে ৰাজ্য চৰকাৰৰ দুটা প্ৰচেষ্টাৰ বিষয়ে মই ক'ব খুজিছোঁ। আমাৰ ইয়াত আজি মিটিঙত যিসকল আই মাতৃ আছে তেওঁলোক কিমান আত্মসহায়ক গোটৰ সদস্য? অলপ হাত দাঙক যিসকল সেলফ হেল্প গ্ৰুপত আছে। বাপৰে, গোটেইবিলাক আছে। সঁচাই হাত দাঙিলে নে এনে হাত দাঙি দিলে? অলপ ভাল কৰি কওক, সকলোৱে সেলফ হেল্প গ্ৰুপত আছে? ঠিক আছে। এতিয়া মই আপোনালোকক এটা কথা বুজাই ক'ব খুজিছোঁ। আমাৰ অসমত 3,70,000 সেলফ হেল্প গ্ৰুপ আছে। এই সেলফ হেল্প গ্ৰুপবিলাকত 10 গৰাকীকৈ মহিলা থাকে, হয় নে নহয়? নে ক'বাত 12 গৰাকীও থাকে? কিমান থাকে? 10 গৰাকী। এতিয়ালৈকে চৰকাৰে আপোনালোকক যি সহায় কৰি আছিল সেইটো গ্ৰুপ হিচাপে সহায় কৰি আছিল। অৰ্থাৎ আমি 25,000 টকা আপোনালোকক সাবসিডি দিছিলোঁ, বেংকত লোন ঠিক কৰি দিওঁ, আৰু আপোনালোকক যাতে বেংকে লোন দিয়ে তাৰ বাবে জীৱিকা সখী বাইদেউসকলে আপোনালোকৰ লগত কাম কৰে। এইবাৰ আমি ভাবিছোঁ যে গ্ৰুপৰ কামটো গ্ৰুপত চলি থাকক। যি গ্ৰুপ আছে গ্ৰুপ থাকিবই, কিন্তু যিসকল মহিলাই এই গ্ৰুপৰ সদস্য হ'ল তেওঁলোকে যদি ব্যক্তিগতভাৱেও ঘৰত এটা সৰু সুৰা ব্যৱসায় আৰম্ভ কৰে বা উদ্যোগ আৰম্ভ কৰে, তেতিয়া আমি অসমত 40 লাখ মহিলা উদ্যোগী পাম। এতিয়া আপোনালোকে যিসকলে হাত উঠাইছিল আৰু এবাৰ হাত উঠাওকচোন। আচ্ছা, এতিয়া যদি আমি আপোনালোকৰ বেংক একাউণ্ট লৈ পেলাই আপোনালোকৰ একাউণ্টত যদি কিবা এটা টকা দিওঁ আৰু আপোনালোকে যদি সেইখিনি দি উদ্যোগ বা ব্যৱসায়, গাহৰি, কুকুৰা, গৰু কিবা কিবি ব্যৱসায় কৰিলে আমাৰ ঘৰখনৰ ইনকামত অলপ ভাল হ'বনে নাই? ইমান ঢিলাকৈ কৈছে নহ'ব নেকি? হ'বনে নাই? মোৰে মাতটো ডাঙৰ, আপোনালোকৰ ইমান মাতটো সৰু। মাতটো ডাঙৰ হ'ব লাগিব, তেতিয়াহে আমি শুনা পাম। যদি আপোনালোকৰ বেংকত আমি কিবা টকা পইচা দিওঁ, আপোনালোকে টকাখিনি ভাল কামত ব্যৱহাৰ কৰিবনে নাই? আকৌ হাজবেণ্ডে লৈ যায় যদি? হা? আপোনালোকে এই আকৌ তই কাক বিয়া কৰালি বেটা? তই ল'ৰাটো নলয় কৈ আছ, ৰহ। এতিয়া হাজবেণ্ডক আমি কি ক'ব লাগিব? যে কুকুৰা পোৱালিটো লৈ নাযাব, কুকুৰা পোৱালিটো পুহিলে আমি কণী পাম, কণীটো বিক্ৰী কৰিলে ভাল হ'ব, হয় নে নহয়? যদি কুকুৰাই কণীজন, হাঁহে কণী দিয়ে, হাঁহটোকে যদি আমি মাৰি দিওঁ কণী ক'ৰ পৰা ওলাব? সেইকাৰণে এইবাৰ আমি ঠিক কৰিছোঁ যে প্ৰথম মহিলাসকলে আমাক ক'ব লাগিব যে আমি টকাটো হাজবেণ্ডক নিদিওঁ, হ'ব? সেইটো আপোনালোকে প্ৰথম আমাক লিখি দিব লাগিব। দ্বিতীয়তে আমাক ক'ব লাগিব, আকৌ হাজবেণ্ডবিলাক মোৰ ওপৰত খং কৰিব নালাগে দেই, আকৌ আগতে কৈ থৈ দিছোঁ। দ্বিতীয়তে আমি আপোনালোকৰ পৰা একোটা ব্যৱসায়ৰ নাম ল'ম যে আপোনালোকে কি ব্যৱসায় কৰিব। তাৰ পিছত আপোনালোকৰ আমি বেংক একাউণ্ট নম্বৰ ল'ম আৰু গোটেইবিলাক মহিলাৰ বেংক একাউণ্টত আমি 10,000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত আমি জমা দিম। আৰু যদি এই 10,000 টকা দি আপোনালোকে ভাল কাম কৰে, তাৰ পিছৰ বছৰ আপোনালোকক আমি বেংকৰ পৰা 25,000 টকা লোন উলিয়াই দিম আৰু সেই লোনৰ সুদটো চৰকাৰে দিব, আপোনালোকে দিব নালাগে, মাত্ৰ মূলটো ঘূৰাই দিলে হ'ব। অৰ্থাৎ প্ৰথমতে 10,000 টকা ফ্ৰী পাব। অৰ্থাৎ 10,000 টকাত আপোনালোকে বেংকৰ লগতো কথা নাই, একো কথা নাই, মাত্ৰ তৰংগ গগৈ যাক যাক দিব কয় তাক আমি দি দিম। ঠিক আছে? আজিৰ পৰা তৰংগৰ ঘৰত গৈ খুব দিগদাৰি কৰিব যাতে আপোনালোকৰ নামটো আহে। তাৰমানে এইটো বুজাইছোঁ যে বিধায়কসকলৰ এটা কমিটি থাকিব, কমিটিটোৱে যাক যাক ৰিকমেণ্ড কৰে আমি তেওঁলোকক দি দিম। তাৰ পিছত এই 10,000 টকাটো যিসকলে ভালকৈ ব্যৱহাৰ কৰিব, এবছৰ পিছত আমি তেওঁলোকক বেংকৰ লগত
25,000 টকা বেংকৰ পৰা উলিয়াই দিম আৰু লগত বেংকক কম যে বাইদেউসকলক আপোনালোকে লোন দিয়ক আমি দিয়া 10,000 টকা দি তেওঁলোকে ভাল কাম কৰিছে আৰু সুদটো 9% 10% যি হ'ব সুদটো চৰকাৰে দিব মূলটো আপোনালোকে ঘূৰাই দিব পাৰিব নহয় ভাল হ'বনে নাই আঁচনিটো যদি ভাল হ'ব তলে তৰংগ গগৈৰ কাৰণে এটা হাত চাপৰি বজাওক অলপ লাহে লাহে হৈছে নে আৰু অলপ জোৰ কৰি বজাব পাৰি নেকি জোৰ কৰি বজাব এতিয়া হৈছে দ্বিতীয়তে আমাৰ ইয়াত বহুত ডেকা ল'ৰা আছে ডেকা ল'ৰাসকলক চৰকাৰী চাকৰি দিয়াৰ বাবে ব্যৱস্থা লৈ আছে 87,000 চৰকাৰী চাকৰি আমি দিলো জুলাই মাহত আমি আৰু 25,000 বা জুলাই বা আগষ্ট মাহৰ ভিতৰত আমি আৰু 25,000 চাকৰি আমি উলিয়াই দিম তেনেকে মাজে মাজে চাকৰি কমান্ডো বেটেলিয়ন উলাই থাকে কিন্তু আমাৰ মাজত যিবিলাক উদ্যোগী ল'ৰা আছে তেওঁলোকে যাতে ব্যৱসায় আদি কৰিব পাৰে তাৰ কাৰণে আমি এটা নতুন আঁচনি লৈছো যে 1 লাখ ল'ৰাক প্ৰথম বছৰ দ্বিতীয় বছৰ 1 লাখ ল'ৰাক আমি ব্যৱসায় স্থাপন কৰাৰ বাবে বা উদ্যোগ স্থাপন কৰাৰ বাবে আমি 2 লাখ টকাকৈ আমি আগবঢ়াম তেওঁলোকে বেংকতো যাব নালাগে কতো যাব নালাগে ডাইৰেক্টলি টকাটো আমি দিম প্ৰথম 1 লাখ দিম দ্বিতীয়বাৰ আমি 1 লাখ দিম যদি তেওঁলোকে এই টকা দি ভাল কাম কৰে পিছত তেওঁলোকক আমি বেংকৰ পৰা লোন অনাৰ ব্যৱস্থা কৰি দিম অৰ্থাৎ ল'ৰা ছোৱালীৰ কাৰণেও আত্মসংস্থাপনৰ বাবেও আমাৰ ৰাজ্য চৰকাৰে এইবাৰ ডাঙৰ আঁচনি লৈছে আৰু 40 লাখ মহিলাক উদ্যোগী কৰাৰ বাবেও আমি হাতত আঁচনি লৈছো তাৰ উপৰিও আমাৰ আই মাতৃসকলে আৰু এটা কাম কৰিব লাগিব অহা 2 অক্টোবৰ তাৰিখে আমি অসমত 1 কোটি গছ পুলি ৰুম একেদিনাখনে 2 ঘণ্টাৰ ভিতৰত সবে মোবাইলত গছ পুলি ৰুব আৰু সেলফ হেল্প গ্ৰুপৰ যিগৰাকী মহিলা সভানেত্ৰী তেওঁ ফটো তুলি এপত পঠাই দিব তেতিয়া গছ পুলিডাল আপোনালোকে মহিলাসকলে এগৰাকী মহিলাই 2ডাল গছ পুলি ৰুব পাৰিব আৰু গছ পুলি 2ডাল ৰুৱাৰ কাৰণে আমি আপোনালোকক হাতত সৰু মাননি এটাও তুলি দিম কিন্তু আমি গছ পুলিডাল কি দিম যাতে শাল হ'ব পাৰে চেগুন হ'ব পাৰে খাচী হ'ব পাৰে হলং হ'ব পাৰে যাতে ভৱিষ্যতে 6 বছৰ পিছত গছ পুলিডালে আপোনালোকৰ ঘৰখনক আৰ্থিকভাৱে সহায় কৰিব পাৰে